হাই, আমি সকলোৱে দৈনন্দিনে ব্যৱহাৰ কৰোঁ কলগেট। কলগেটটো ব্যৱহাৰ কৰাৰ পাছত শেষ হ'লে আমি সকলোৱে পেলাই দিওঁ। কিন্তু আমি সেই কলগেটটো ফিল্টাৰ টেপ হিচাপে ব্যৱহাৰ কৰিব পাৰি। টেপ বনাবৰ বাবে এটা কেঁচিৰ প্ৰয়োজন। কলগেটটো কাটিবৰ বাবে এডাল বাঁহৰ চুঙা বা নলা ফিল্টাৰটো খাপ খোৱাকৈ আৰু এডাল টিউব কলগেটটো বান্ধিব ৰাখিবৰ বাবে ৰাখিবটো শেষলৈকে চাওক। আমি এইটো ধুনীয়াকৈ কলগেটটো ল'লোঁ। কলগেটটো লৈ আমি ধুনীয়াকৈ কেঁচিৰে এনেকৈ কাটি ল'লোঁ। এনেকৈ কাটি লৈ ধুনীয়াকৈ তাৰ ভিতৰত কলগেটটো আমি ধুনীয়াকৈ ধুই পখালি ল'ম। লোৱাৰ পিছত আমি ধুনীয়াকৈ লোৱাৰ পিছত আমি টিউব ব্যৱহাৰ কৰিম। টিউব আমি সৰুকৈ কাটি লৈ বান্ধিব পৰাকৈ আমি ৰছী বনাম। চাই থাকক শেষলৈকে ভিডিঅ'টো। আমি কেঁচিৰে ধুনীয়াকৈ টিউবটো কাটি এনেধৰণৰ ৰছী বনাই ল'লোঁ বান্ধিব পৰাকৈ। এনেকৈ আমি বনাই ল'লোঁ ধুনীয়াকৈ ৰছী। আমি ধুনীয়াকৈ বনাই ল'লোঁ এনেকৈ ৰছী বান্ধিব পৰাকৈ কলগেটটোত। আৰু আমি 4 ইঞ্চি বা 5 ইঞ্চি জোখত চুঙা ল'ম। চুঙাটো আমি ফিল্টাৰত ধুনীয়াকৈ খাপ খোৱাকৈ বাঁহৰ চুঙা বনাই ল'ব। কলগেটটো আমি এতিয়া ধুনীয়াকৈ পানীৰে ধুই ল'ম ধুনীয়াকৈ চাফাকৈ। ভিডিঅ'টো চাই ভাল পালে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব। কলগেটটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ। লৈ পেলাই আমি ধুনীয়াকৈ এতিয়া কলগেটটো ফিল্টাৰত লগামগৈ। চাওক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকক। আহক আমি এতিয়া ফিল্টাৰত লগামগৈ। কেনেদৰে লগাম সেইটো আপোনালোকে চাই থাকক। আমি এয়া ৰছী ল'লোঁ আৰু কলগেট ল'লোঁ। লৈ আমি এতিয়া বান্ধিবলৈ ফিল্টাৰত যাম। এনেধৰণৰ আমি চুঙা ব্যৱহাৰ কৰি আমি এই কলগেটটো আমি ধুনীয়াকৈ এনেকৈ সুমুৱাই ল'লোঁ। লৈ পেলাই আমি ধুনীয়াকৈ এইটো বান্ধিম।